নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল শ্ৰেণীকোঠাৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে মই স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিবলৈ লৈছো ঐচ্ছিক ভূগোলৰ দ্বিতীয়টো পাঠ নৱম শ্ৰেণীৰ পৃথিৱীৰ মানুহ। গতিকে পলম নকৰি আহাচোন আজি আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। পৃথিৱীৰ মানুহ নামৰ যি পাঠটো আছে দ্বিতীয়টো অধ্যায়, তাত আমাৰ প্ৰথম প্ৰশ্নটো আছে যে মানৱ ভূগোলৰ এটি সংজ্ঞা দাঙি দিয়া আৰু ইয়াৰ প্ৰধান শাখাবোৰ উল্লেখ কৰা। ভূগোলৰ যি বিভাগত প্ৰাকৃতিক পৰিৱেশৰ লগত থকা মানুহৰ সম্পৰ্ক আৰু ইয়াৰ ফলত মানুহে সৃষ্টি কৰা মানৱ পৰিৱেশৰ বিষয়ে স্থান কাল সাপেক্ষে অধ্যয়ন কৰা হয়, তাকে বহলভাৱে মানৱ ভূগোল বোলে। এতিয়া তোমালোকক এটা কথা জনাই থওঁ যে ভূগোলক আমি প্ৰধানকৈ দুটা ভাগত ভাগ কৰিব পাৰোঁ। মানে ভূগোলৰ প্ৰধান শাখা বুলি ক'লে আমি দুটা শাখা ক'ব পাৰোঁ। এটা হৈছে প্ৰাকৃতিক ভূগোল আৰু আনটো হৈছে মানৱ ভূগোল। এতিয়া মানৱ ভূগোলে সাধাৰণতে কি কৰে যে মানুহে পৃথিৱীখনৰ চাৰিওফালে কেনেকৈ বসতি কৰি আছে বা কেনেকৈ সম্পৰ্ক ৰক্ষা কৰি আছে সেই কথাবোৰ আমি মানৱ ভূগোলৰ এই শাখাই অধ্যয়ন কৰোঁ। মানৱ ভূগোলৰ প্ৰধান শাখাবোৰ হৈছে বসতি ভূগোল, সমাজ ভূগোল, অৰ্থনৈতিক ভূগোল, সাংস্কৃতিক ভূগোল, ৰাজনৈতিক ভূগোল, নগৰীয়া ভূগোল আদি। দ্বিতীয় প্ৰশ্নটো আছে মানৱ ভূগোলৰ বিষয়বস্তু সম্পৰ্কে চমুকৈ লিখা। মানে মানৱ ভূগোলে কি বিষয়ত অধ্যয়ন কৰে সেই বিষয়ে আমি লিখিব লাগিব। ভূগোল বিষয়টোৰ এটি অন্যতম প্ৰধান বিভাগ হিচাপে মানৱ ভূগোলৰ বিষয়বস্তুৰ ভিন্নতা আৰু প্ৰসাৰ লক্ষণীয়। সেয়েহে ইয়াৰ বহু শাখা প্ৰশাখাই গঢ় লৈ উঠিছে। এইবোৰৰ ভিতৰত বসতি ভূগোল, সমাজ ভূগোল, অৰ্থনৈতিক ভূগোল আদি অন্যতম। সেইবোৰ শাখা প্ৰশাখাৰ অধ্যয়ন মানৱ কেন্দ্ৰিক। সেয়েহে পৃথিৱীৰ মানুহৰ গঠনকে ধৰি ইয়াৰ বৃদ্ধি, বিতৰণ, বৈশিষ্ট্য, কাৰ্যকলাপ আদি অধ্যয়ন কৰাটো অতি প্ৰয়োজন। পৃথিৱীৰ উপৰিভাগ যিদৰে প্ৰাকৃতিক বিভিন্নতাৰে ভৰপূৰ, ঠিক সেইদৰে ইয়াত বসবাস কৰি থকা প্ৰায় 700 কোটি মানুহৰো দৈহিক গঠন, ধৰ্মীয় ভাষিক সংৰচন, আচাৰ ব্যৱহাৰ, কাৰ্যকলাপ, শিক্ষা, গুণাগুণ আদি বৈচিত্ৰতাপূৰ্ণ। ইয়াৰ তৃতীয় নম্বৰ প্ৰশ্নটো আহিলে যে মানৱ জাতি বুলিলে কি বুজা, চমুকৈ লিখা। মানৱ জাতি বা মানৱ গোষ্ঠীৰ ধাৰণাটো সম্পূৰ্ণভাৱে প্ৰাণীবিদ্যাগতহে, সাংস্কৃতিক নহয়। সেয়েহে প্ৰায় একে দৈহিক গঠন আৰু ছালৰ ৰং বিশিষ্ট এক থোক মানুহে যেতিয়া সাধাৰণ জন্ম প্ৰক্ৰিয়াৰ জৰিয়তে বংশানুক্ৰমে এনে বৈশিষ্ট্যবোৰ কঢ়িয়ায়, তাকে মানৱ জাতি বোলা হয়। পৃথিৱীত বাস কৰা মানুহৰ শ্ৰেণীগতভাৱে ছালৰ ৰং আৰু কিছুমান দৈহিক গঠন যেনে চুলিৰ ধৰণ, উচ্চতা, নাক আৰু মুখৰ গঠনৰ পাৰ্থক্য দেখা যায়। পৃথিৱীৰ মানুহক প্ৰধানকৈ ককেশীয়, নিগ্ৰইড আৰু মংগোলীয় এই তিনিটা ভাগত ভাগ কৰিব পাৰি। এইটো প্ৰশ্ন তোমালোকৰ 1 নম্বৰটো আহিব পাৰে যে পৃথিৱীৰ মানুহক প্ৰধানকৈ কেইটা ভাগত ভাগ কৰিব পাৰি আৰু কি কি। গতিকে তোমালোকে গম পালা যে পৃথিৱীৰ মানুহক প্ৰধানকৈ 3টা ভাগত ভাগ কৰিব পাৰি আৰু সেইকেইটা কি কি, ককেশীয়, নিগ্ৰইড আৰু মংগোলীয়। 4 নম্বৰ প্ৰশ্নটো আহিলে যে কি কি ভিত্তিক মানৱ জাতিক বিভাজন কৰা হয়, চমুকৈ লিখা। গতিকে এই প্ৰশ্নটোৰ উত্তৰ 3 নং প্ৰশ্নৰ উত্তৰৰ সৈতে একেই হ'ব। গতিকে ইয়াৰ বাবে আকৌ নতুনকৈ উত্তৰ মুখস্থ কৰা কোনো দৰকাৰ নাই। 3 নম্বৰ প্ৰশ্নটোৰ উত্তৰ ইয়াত লিখি দিলেই হৈ যাব। 5 নম্বৰ প্ৰশ্নটো আহিলে যে মানুহ আৰু মানৱ জাতিৰ সৃষ্টি সম্পৰ্কে চমুকৈ আলোচনা কৰা। মানে মানুহ আৰু মানৱ জাতি কেনেকৈ আৱিষ্কাৰ হ'ল, কেনেকৈ সৃষ্টি হ'ল তাৰ বিষয়ে আমি লিখিব লাগিব। মানুহ তথা মানৱ জাতিৰ সৃষ্টি এতিয়াও কিছু পৰিমাণে ৰহস্যবৃত্ত। জীৱবিজ্ঞানীৰ বিৱৰ্তনৰ সূত্ৰ অনুসৰি প্লিষ্ট'চিন যুগৰ প্ৰায় মাজভাগত জলবায়ুকে ধৰি এক অনুকূল প্ৰাকৃতিক পৰিৱেশ বিৰাজ কৰাৰ বাবে বান্দৰ, চিম্পাঞ্জী, গৰিলা আদি স্তন্যপ্ৰায়ী প্ৰাণীৰ বিৱৰ্তন প্ৰক্ৰিয়াৰ ফলতে পৃথিৱীৰ কিছুমান ঠাইত
হোমো চেপিয়েন্স নামৰ প্ৰাণীৰ সৃষ্টি হৈছিল আদিতে প্ৰধানকৈ আফ্ৰিকাৰ মধ্যাংশত মানুহৰ জন্ম হৈছিল আৰু পাছলৈ পৃথিৱীৰ অন্য অঞ্চললৈ বিস্তাৰিত হৈছিল ইয়াতে এটা প্ৰশ্ন আহিব পাৰে যে ক'ত প্ৰথমতে মানুহৰ জন্ম হৈছিল গতিকে ইয়াত তোমালোকে পাইছাই যে প্ৰথমতে মানুহৰ জন্ম হৈছিল আফ্ৰিকাৰ মধ্যাংশত পাছলৈ প্ৰাকৃতিক পৰিৱেশৰ পৰিৱৰ্তন আৰু জৈৱ বিৱৰ্তনৰ বাবে পৃথিৱীৰ ভিন ভিন ঠাইত মানুহৰ গাৰ বৰণ চুলিৰ ৰং গঠন আৰু অন্যান্য দৈহিক বৈশিষ্ট্য যথেষ্ট পাৰ্থক্য পৰিলক্ষিত হয় এতিয়া আহিলো 6 নম্বৰ প্ৰশ্নলৈ 6 নম্বৰ প্ৰশ্নটো আছে যে চুলি নাক মুখ উচ্চতা ছাল আদি দৈহিক বৈশিষ্ট্যৰ পাৰ্থক্য অনুসৰি পৃথিৱীৰ মানুহক বিভক্ত কৰা তোমালোকে আগতেও পাইছা যে চুলি নাক মুখ উচ্চতা ছাল আদি দৈহিক বৈশিষ্ট্যৰ পাৰ্থক্য অনুসৰি পৃথিৱীৰ মানুহক তিনিটা ভাগত ভাগ কৰিব পাৰি সেয়া হৈছে ককেশীয় নিগ্ৰইড আৰু মংগোলীয় তাৰপিছত 7 নম্বৰ প্ৰশ্নটোলৈ আহিলো 7 নম্বৰ প্ৰশ্নটোত আছে যে পৃথিৱীৰ প্ৰধান মানৱ জাতিৰ তিনিটাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা পৃথিৱীৰ প্ৰধান মানৱ জাতিৰ বৈশিষ্ট্যসমূহ হ'ল ককেশীয় গোষ্ঠী এতিয়া আমি বৈশিষ্ট্যখিনি চাব লাগিব যে ককেশীয় গোষ্ঠীৰ মানুহখিনিনো কেনেকুৱা হয় বিশ্বৰ মুঠ জনসংখ্যাৰে প্ৰায় আধা সংখ্যক ককেশীয় গোষ্ঠীৰ লোক নাৰ্ডিক আলপাইন ভূমধ্যসাগৰীয় আদি অঞ্চলৰ লোকসকল এই মানৱ গোষ্ঠীৰ অন্তৰ্গত দেহৰ ছালৰ বৰণ ইউৰোপীয় সকলৰ বগা আৰু ভাৰত তথা দক্ষিণ পশ্চিম এছিয়াৰ লোকসকলৰ বাদামী ৰঙৰ চুলিবোৰ পোন আৰু কিছু পকোৱা আৰু ক'লা বা বাদামী ৰঙৰ নাকটো সাধাৰণতে জোঙা আৰু ঠেক তাৰ পাছত আহিলে নিগ্ৰইড গোষ্ঠী নিগ্ৰইড জাতিৰ লোকসকল প্ৰধানকৈ আফ্ৰিকা মহাদেশ এছিয়া মহাদেশৰ কিছু অংশত আৰু ওচেনিয়া মহাদেশৰ কিছু ঠাইত বাস কৰে পূব আফ্ৰিকাৰ নিঅলিথিক আৰু মধ্য আৰু দক্ষিণ আফ্ৰিকাৰ বান্টু আদি নিগ্ৰইড গোষ্ঠীৰ অন্তৰ্গত একোটা উপজাতি এই লোকসকলৰ দেহৰ ছাল প্ৰধানকৈ ক'লা বা বাদামী ক'লা বৰণৰ চুলিবোৰ কেঁকুৰা আৰু নাকটো বহল আৰু চেপেটা তেওঁলোকৰ বেছিভাগে যথেষ্ট ওখ হয় এতিয়া আহিলে মংগোলয়েড গোষ্ঠী জাতিৰ লোকসকল প্ৰধানকৈ মধ্য আৰু পূব এছিয়া আৰু দক্ষিণ পূব এছিয়াত বাস কৰে এই লোকসকলৰ দেহৰ ছাল প্ৰধানকৈ হালধীয়া বৰণৰ চকুবোৰ সৰু আৰু চুলিবোৰ পোন আৰু থিয় অসমৰ বেছিভাগ জনজাতি যেনে বড়ো মিচিং ৰাভা আদি মূলতঃ মংগোলীয় গোষ্ঠীৰ লোক ইয়াতে তোমালোকৰ এটা প্ৰশ্ন সোমাই আছে যে অসমৰ মানুহখিনি বা অসমৰ বড়ো মিচিং ৰাভা গোষ্ঠীৰ মানুহখিনি কোনটো গোষ্ঠীৰ লোক তেতিয়া তোমালোকে লিখিব লাগিব যে মংগোলীয় গোষ্ঠীৰ লোক গতিকে আজিৰ এই ভিডিঅটো আমি ইমানতে সমাপ্ত কৰিছো তোমালোকে যদি আমাৰ প্ৰশ্ন উত্তৰসমূহ ভাল পাইছা তেতিয়া হলে লাইক কমেন্ট আৰু শেয়াৰ কৰিবা লগতে আমাৰ চেনেল শ্ৰেণীকোঠা সাবস্ক্ৰাইব কৰি থবা গতিকে আজিলৈ আহিছো ধন্যবাদ